আমাৰ অসমীয়া প্ৰত্যেকজনী ছোৱালীয়ে তাত জানিব লাগিব, জানিবই লাগিব, গুণ শিকিব লাগিব, নহ'লে চিৰিপনি হলিয়ে মাৰি আনিব লাগিব। মানে আমাৰ সেই সময়ৰ আমি মানুহ, আৰু তেতিয়া সময়ত আছিলে কি আমাৰ মানুহে এইবিলাক কিনা কাপোৰ কিনে পিছত কিবা নাই বুলি নহয়, আমি কাৰ্যত আছিলোঁ, কিন্তু সেই বোৱা কাপোৰ কিনে, কাৰণ বোৱা কাপোৰখনৰ বহুত কথা আছে ডাঠ হয়, আৰু লগতে আমাৰ সেই সময়ত উৰণিখনৰ কথা আছে, উৰণি ল'বলৈ লাগে কৈছিলোঁ। আৰু শেষৰ সময়ত এইটো মই যিটো কাম কৰিলোঁ, এইটো মই এনেকুৱা লক্ষ্য আৰু উদ্দেশ্য লৈ কেতিয়াও আৰু মই এই কথাটো ভবা নাছিলোঁ মই যে এনেকুৱা এটা কাম কৰিম, কিন্তু মোৰ মানে আগত ভবা নাছিলোঁ। কিন্তু এদিন নিশা হঠাতে মোৰ মনলৈ এটা ভাৱ আহিছে যে তাঁতৰ শালত ধৰ্মগ্ৰন্থ হ'ব লাগে, আৰু সেই ভাৱটো অহাৰ পিছৰ পৰাই মই তাত কোৱা কথাটো, এই গ্ৰন্থ কোৱা কথাটো বৰকৈ আমনি কৰিছোঁ। অৰ্থাৎ মই গুণমালাখন সম্বৰ্ধন কৰিলোঁ। কিছুমান কথা মানুহৰ ক'বলৈ আগত বেয়া লাগে, অন্ধবিশ্বাসৰ নিচিনা কথা, কিন্তু সত্যটোতো মানে কিছুমান অনুষ্ঠানত মই কওঁ, আজিও ক'ব বিচাৰিছোঁ। যিদিনা মই লিখা এই ভাৱটো আহিছে, তাৰ পিছদিনাখনৰ পৰা মই ৰাতি চকু মুদি থাকিলে গোটেই ঘৰটো পোহৰ দেখোঁ, কিন্তু টোপনি যাওঁ নে নাযাওঁ মই সেইটো ক'ব নোৱাৰোঁ। গোটেই ঘৰটো পোহৰ, ৱালত গোটেই আখৰ দেখোঁ, চকু মেলি চালে আন্ধাৰ দেখোঁ। আৰু তেনেকুৱাবোৰ খেলি মেলি হোৱাৰ কাৰণেই মই গুণমালাখন আৰম্ভ কৰিলোঁ। গুণমালাখন যেতিয়া ব'বলৈ ল'লোঁ, তেতিয়াতো চানেকিবিহীনভাৱে কৰিব লাগিব। চানেকি দোকানত ইমান সহজ নহয়, চানেকিবিহীনভাৱে কৰিবলৈ চেষ্টা কৰিলোঁ। এটা দুটাকৈ আখৰ ধৰিলোঁ আৰু 9 মাহৰ অন্তত গুণমালা শেষ হ'ল। তাৰপিছতে মই তাঁতশালখনত ইমান ভাল লাগিল, তাত মই গোটেই ধৰি লওক জীৱনত মই ক'তো কেতিয়াও কোনো কাৰণত কোনো ঠাইত এতিয়াও সুখ নাপাওঁ, সেই তাঁতশালখনত দিলোঁ। এই দুখটো পোৱাৰ কাৰণে মই পুনৰ তাঁতশালত কৰিলোঁ। এইবাৰ নাম মুখাখন ক'বলৈ আৰম্ভ কৰিলোঁ। কিন্তু সচৰাচৰ ক'বলৈ গ'লে মোৰ আৰ্থিক অনাটন আছিল, সেইকাৰণে মই দিনটো মুগাৰ সূতা দিলোঁ। তেতিয়া মুগাৰ সূতা 15,000 হ'লগৈ কেজি, হ'বলৈ 2 কেজি মুগাৰ সূতা দি দিলোঁ। তাৰপিছত ভাবিলোঁ কি ইমান পইচা মোৰ পৰা হ'ব, ল'ৰাখিনিক ইমান আমনি কৰিম, গতিকে মই এৰী সূতা ঘৰতে পুহি ৰাতি সূতা কাপোৰ দিনত তাঁত বওঁ। ৰাতি যিমান দেৰিলৈকে পিছদিনাখন সূতা ববৰ কাৰণে সূতাখিনি প্ৰস্তুত কৰিব লাগে, ৰাতিৰ ভিতৰতে মই সেইখিনি সূতা কাটোঁ। কেতিয়াবা 1-2 বাজি যায় নিশা, কাটি পেলাই পিছদিনা বওঁ। তেনেধৰণে 2 বছৰ মই কষ্ট কৰিলোঁ। তাৰপিছত নাম মুখাখন বৈ দিলোঁ, প্ৰায় 200 ফুট দীৰ্ঘ। আৰু সেই একেই ভাল লগা এটা অৱস্থাৰ কাৰণে মই পুনৰ ভাগৱত গীতা ভাগি সংস্কৃতত পঢ়িবলৈ দিলোঁ। আৰু এই সংস্কৃত গীতা ভাগি ববৰ কাৰণে সেই অৰ্থৰ অভাৱত ৰখি আছিলোঁ। কিন্তু হঠাতে এদিন ডিব্ৰুগড়ৰ এটা অনুষ্ঠানত এগৰাকী বাইদেউক লগ পালোঁ, ডক্টৰ ৰুণমা শৰ্মা, ডিব্ৰুগড় কলেজৰ অৱসৰ অধ্যাপিকা। আৰু তেখেতৰ লগত কথা পাতি থাকোঁতে কথা প্ৰসংগত তেখেতে এইবোৰ মই আৰু কোৱা কথাবোৰৰ ওপৰত তেওঁ মোক সেই ভাগৱত গীতা ভাগি তুলিবৰ কাৰণে গোটেই খৰচখিনি দিম বুলি কোৱাত মই সেই গীতা ভাগি সংস্কৃতৰ গীতা ভাগি মই বাইদেউ খৰচতেই বৈ উলিয়ালোঁ। প্ৰায় 17 মাহৰ অন্তত 150 ফুট দৈৰ্ঘ্যৰে সেই ভাগৱত গীতা ইংৰাজীত বৈ উলিয়ালোঁ। তাৰপিছতে মই ইংৰাজী গীতা ভাগি আৰম্ভ কৰিলোঁ, আৰু ইংৰাজী গীতা ভাগিও ঠিক তেনেধৰণেই মুগাৰ সূতাতেই আৰম্ভ কৰা হ'ল। আৰু সেই ইংৰাজী গীতা ভাগিও প্ৰায় 280 ফুট দৈৰ্ঘ্যৰে 2 ফুট প্ৰস্থৰে প্ৰায় 3 বছৰ 1 মাহ 8 দিনৰ অন্তত মই সেই ভাগি তুলিবলৈ সক্ষম হ'লোঁ। তাৰপিছতে মই ইংৰাজীত পুনৰ গুণমালা ভাগি আৰম্ভ কৰিছিলোঁ, আৰু সেই ভাগি দিশটো মই এৰী সূতা দিছিলোঁ। আৰু বাণীটো মই ভাবিছিলোঁ চব সূতাৰে কৈছোঁ, অন্য কিবা ক'ব পাৰি নেকি যদি মই বাঁহৰ কাঠিৰে সেই কাপোৰখন ব'বলৈ চেষ্টা কৰিছিলোঁ। আখৰখিনি কিন্তু সূতাৰে তুলিছোঁ, মাত্ৰ কাপোৰখন বান্ধি গৈছোঁ বাঁহৰ কাঠি।
আৰু কাঠিটো সৰুকেই তোলাইছিলোঁ বাৰু। ইমান সৰু হৈছিলে সেই সময়ত মই গৈ থাকোঁতে মোৰ অনুভৱটো নাছিল। এতিয়া যেতিয়া কাপোৰখন চাওঁ তেতিয়া মোৰ বিশ্বাস নহয়, ইমান সৰু কাঠিটো কেনেকৈ মই কটাৰীয়ে বনাইছোঁ। আৰু যিখন কটাৰী বনাইছোঁ তেতিয়া মই ডাব কটাৰীখন থৈছোঁ পূজা, এতিয়া আছে কটাৰীখন থৈ দিছোঁ বাহিৰত। গতিকে সেই ডাব কটাৰীখনে মই কেনেকৈ উঠাইছোঁ, সেইকাৰণে মোৰ অনুভৱ হয় সেই কাঠিকেইটা মই বনোৱা নাই। মোক কিন্তু হাতখনত চকুৰে চাবৰ কাৰণে মোৰ হাতখন লগাই আছে দুটা বা যিকি নহওক। সেই গুণমালা ভাগি বাঁহৰ কাঠিৰে প্ৰায় 230 ফুট দৈৰ্ঘ্যত 2 বছৰ 10 মাহৰ অন্তত মই বৈ দিবলৈ সক্ষম হ'লোঁ। আৰু এতিয়া নাম ঘোষা ভাগি হিন্দী আৰু ইংৰাজী দুয়োটা ভাষাতে মই তাঁতৰ শালত লগাই থৈছোঁ আৰু ববলৈ চেষ্টা কৰিছোঁ। কিমানখিনি মই আগুৱাব পাৰিম সেইটো মই আপোনালোকৰ আগত ক'ব নোৱাৰিম, তথাপি মই যিখিনি পাৰিছোঁ চেষ্টা কৰিছোঁ। আশীৰ্বাদ বিচাৰিম আপোনালোকৰ পৰা, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব। সংৰক্ষণৰ কথাটো কি হৈছে বাইদেউ? সংৰক্ষণৰ কথাটো চৰকাৰকতো বহু দিনতে ক'লোঁ, আবেদন কৰি মানে সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আবেদন কৰি আহিছোঁ। এতিয়াও মই 26 জানুৱাৰী দিনাখন মুখ্যমন্ত্ৰী মহোদয়ক আবেদন কৰিছোঁ, কৈছোঁ সংগ্ৰহালয় এভাগি লাগে, অসমৰ ৰাইজৰ সৃষ্টিৰাজি সংৰক্ষণ নহয়। কিন্তু চৰকাৰে এতিয়ালৈকে অনুমোদন দিয়া নাই। কিন্তু হেণ্ডলুম বিভাগৰ তৰফৰ পৰা এটা ট্ৰেইনিং চেণ্টাৰ দিছে আৰু সেই ট্ৰেইনিং চেণ্টাৰটোৰ কাম মানে ঘৰৰ বনোৱা কাম চলি আছে, হয়তো 2-4 মাহৰ ভিতৰত সেই কামটো হ'ব। গতিকে সংগ্ৰহালয়ৰ ভাগি মই আশা কৰিছোঁ, কিন্তু চৰকাৰে এতিয়ালৈকে মোক তেনেকুৱা আশ্বাস দিয়া নাই। কিন্তু সেইদিনা মুখ্যমন্ত্ৰী মহোদয়ে এটা কথা কৈছে যে আপোনাক খুব সোনকালে সংগ্ৰহালয় বনাই দেখুৱাম আৰু মই আপোনাৰ ঘৰলৈ খুব সোনকালে যাম, এই কথাষাৰ কৈছিলে। আমি এতিয়াও আশাবাদী, কিন্তু মই বিভিন্ন অনুষ্ঠানত পঢ়োঁ কৈছোঁ, কিন্তু এতিয়ালৈ অনুষ্ঠানবোৰ ক'বলৈ এৰিছোঁ। মানে মই অসমত এতিয়ালৈকে মোৰ ঘৰত কিজানি 400, 450, 500খনমান প্ৰশংসা পত্ৰ আছে। গতিকে যিমান অনুষ্ঠান আছে মই চবতে কৈছোঁ যে আপোনালোকৰ অনুষ্ঠানৰ তৰফৰ পৰা অসম চৰকাৰক এবাৰ কওক যে সৃষ্টিৰাজি সংৰক্ষণ কৰিব লাগে। প্ৰত্যেক অনুষ্ঠানত মই কৈছোঁ, এইটো ৰাইজৰ সম্পদ, মোৰ নহয়। মই নিজে এটা ট্ৰাষ্ট গঠন কৰি মোৰ এবিঘা মাটি ট্ৰাষ্টৰ নামত দান কৰি আৰু সেই মাটিতে সংগ্ৰহালয়ৰ কাৰণে মই বাউণ্ডাৰী ৱালটো অইল ইণ্ডিয়া তৰফৰ পৰা 15 লাখ টকা দিছিলে, বাউণ্ডাৰী ৱালো মাৰিলোঁ। আৰু তাতেই এটা ট্ৰেইনিং চেণ্টাৰ হৈছে আৰু তাতেই এটা চুতীয়া উন্নয়ন পৰিষদৰ তৰফৰ পৰা 10 লাখ টকা এটা অফিচ ঘৰ বনালোঁ। কিন্তু মইতো চিঞৰি আছোঁ, কিন্তু অসমৰ ৰাইজে এবাৰ কওক। ৰাইজে যেতিয়া ক'ব, ৰাইজৰ কথা চৰকাৰে শুনে, মোৰ নিচিনা এজনী মানুহৰ কথা ক'ব শুনিব। কিন্তু মই প্ৰত্যেক অনুষ্ঠানত কৈছোঁ, কিন্তু মোৰ দৃষ্টিগোচৰ হোৱা নাই। মই সেইবুলি দোষাৰোপ কামো কৰিব বিচৰা নাই, নকৰোঁ মই। কিন্তু মই কি হ'ল, প্ৰত্যেক অনুষ্ঠানতে এই কথাষাৰ যেতিয়া ব্যক্ত কৰোঁ, মই কৈছোঁ আপোনালোকৰ অনুষ্ঠানৰ তৰফৰ পৰা চৰকাৰ এবাৰ কওকচোন। এই কথাষাৰ মই প্ৰত্যেক অনুষ্ঠানত কৈছোঁ, কিন্তু এতিয়া এই শেষলৈ ক'ব লাগিছোঁ। কিন্তু তেনেকুৱা সেইটো মই কাৰোবাক দোষাৰোপ নকৰোঁ আৰু কৰিব বিচৰা নাই, কিন্তু মই কথাটো আজি আপোনালোকৰ আগত জানিবলৈহে দিলোঁ। ভগৱানৰ যদি কৃপা আছে, মোৰো যদি দেখাৰ সৌভাগ্য আছে আৰু সৃষ্টিৰাজিও যদি নষ্ট নহ'বৰ কাৰণে গুৰুজনাৰ কিবা আছে, নিশ্চয় এদিন সংগ্ৰহালয় চৰকাৰে বনাই দিব আৰু সেই সংগ্ৰহালয় ভাগি মই ৰাইজৰ নামত উৎসৰ্গা কৰি যাম, তাৰে কামনা কৰিছোঁ। আৰু এতিয়া এই নাৰীসকল যে বহুত কিবা কিবি কৰিলেও, কিন্তু মই মোৰ কথাখিনি যদি ভুল ভ্ৰান্তি হৈছে এই কথাবোৰ যাতে কোনেও মনত একেবাৰে নাৰাখে, তাৰে মই কামনা কৰিছোঁ। আৰু মোৰ মনৰ কথাখিনিহে ব্যক্ত কৰিলোঁ। ইয়াকে কৈ মই মোৰ বক্তব্য সামৰিব বিচাৰিছোঁ। আৰু আজি এই অনুষ্ঠানত আমাক যিখিনি মৰম আৰু আশীৰ্বাদ আছিলে,
তাৰ কাৰণে আমাৰ এই অনুষ্ঠানৰ সমূহ উদ্যোক্তাবৃন্দক মই পুনৰবাৰ শ্ৰদ্ধাৰে সেৱা জনাই এই অনুষ্ঠানভাগী ভৱিষ্যতে উত্তৰ কামনা কৰি মই মোৰ ক'বলগীয়া সামৰণি মাৰিলোঁ। ধন্যবাদ।